ৰাতি 12টা বাজিছে আমাৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে এতিয়া বৰষুণ দেখিছে বৰষুণ আহিছে যিহেতু কালিলৈ আমাৰ কামখিনি সম্পূৰ্ণ হ'ব লাগিব যিহেতু কালিলৈ দিন ধাৰ্য কৰা হৈছে যে কালিলৈ আমাৰ ছাদ দিম আৰু হেতু কাৰণে আমাৰ এতিয়া এই বৰষুণ আহিছে ৰাতি 12 বাজিছে আৰু 12 বজাতো আমি আমাৰ কামখিনি নিয়াৰ নেকি আমি চাই আছোঁ আমাৰ মাজত অনাৰ আছে দাদা হয় কেনেকুৱা পাইছে ডিবি কনষ্ট্ৰাকশ্যনৰ কাম কৰি কওক মই এতিয়ালৈকে সব বস্তু ভালেই পাই আছোঁ আৰু এতিয়া দেখিছে কিমান দেৰি হৈছে হয় ইমান সময়লৈকে লাগি আছে তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ হয় যে মোৰ ঘৰখনৰ কাৰণে সকলো কামত লাগি থকাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ হয় অকণমান বৰষুণ দিছে বৰষুণ দিছে কেনেকৈ কি আগবাঢ়িব হয় তথাপিতো প্ৰাৰ্থনা কৰিছোঁ যাতে কামখিনি সুকলমে হয় হয় কিন্তু এওঁলোকে যিমানখিনি পাৰে সকলোখিনি মোক কৰি দিছে আৰু মই মনে বিচৰাৰ ধৰণে তেওঁলোকে কামখিনি কৰি দিছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ হয় 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 যিহেতু আমাৰ কাম চলি আছে আৰু আপোনালোকে দেখিছে যে ৰাতি 12 বজাত আমাৰ কামখিনি সম্পূৰ্ণ হোৱাৰ পথত আমি ডিবি কনষ্ট্ৰাকশ্যনে কামটো যিহেতু দায়িত্ব লৈছিলোঁ আৰু কামটো দায়িত্ব সহকাৰে পালন কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ যিহেতু এতিয়া বৰষুণ আহিছে যিহেতু টেকনিকেল যিখিনি কাম আছিলে আমাৰ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ মানুহে চাই আছে আৰু ৰাতি 12 বজাত যিহেতু আমি গোটেইখিনিয়ে লাগি আছোঁ কামত আৰু চেষ্টা কৰিছোঁ যি আমাৰ ওপৰত আস্থা আছিলে যি ভৰসা আছিলে এই কামখিনি আমি নিয়ানিকৈ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আমি আশাবাদী যে আমাৰ কামখিনি আমি আমাৰ যি অনাৰসকল আছে আমি যাৰ ঘৰৰ কাম দায়িত্ব লৈছিলোঁ তেওঁলোকৰ কামখিনি আমি সুচাৰুৰূপে পালন কৰিব পাৰোঁ আৰু যিহেতু আপোনালোকে দেখিছে যে ৰাতি 12 বজাত আমাৰ বৰষুণ আহিছে আৰু বৰষুণতো আমাৰ টেকনিকেল যিখিনি কাম আছিলে এই কামখিনি আমি চাই আছোঁ আমাৰ লগত সম্পূৰ্ণ আমাৰ ডিবি কনষ্ট্ৰাকশ্যনৰ টীম আছে আৰু আমি টীমটো হৈ কাম কৰি আছোঁ ধন্যবাদ আপোনালোকে চাই থাকিব আমাৰ ডিবি কনষ্ট্ৰাকশ্যনৰ পেজটো গুড নাইট অ'কে লাইভ নাই